নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বনাবলৈ লৈছোঁ পনীৰ। আৰু পনীৰ মই ইমান বেছি ভালকৈ বনাব নাজানো, তথাপিতো আপোনালোকক বনাই দেখুৱাম। আজি ফাৰ্ষ্ট মই পনীৰ এনেকৈ বনাবলৈ গৈ আছোঁ। বহুত বেছি টেষ্টি হয়, আপোনালোকে আঙুলি চেলেকি থাকিব খালে মানে। এইফালে মই লৈছোঁ ডাঙৰ চাইজৰ বিলাহী 2টা, ডাঙৰ চাইজৰ পিঁয়াজ 2টা, আদা, নহৰু, কাজু বাদাম, লগতে এটা কেঁচা জলকীয়া আৰু এয়া মগজ তিয়াই থৈছোঁ। অলপমান মগজ মই আধা ঘণ্টা আগতে তিয়াই থৈছোঁ। এতিয়া কেৰাহীখন ধুনীয়াকৈ গেছত মই পাতি দিছোঁ। কেৰাহী গৰম হৈ গ'ল। এয়া অকণমান মিঠাতেল দি ল'লোঁ আৰু যিখিনি মই কাটি ৰাখিছিলোঁ কেঁচা পিঁয়াজ, কেঁচা বিলাহী, আদা, নহৰু, জলকীয়া, কাজু বাদাম, সেই সকলোখিনি ইয়াতে মই ভাজি লৈছোঁ। কিন্তু মগজকেইটা ভজা নাই, বাকী সকলোখিনি যিমানখিনি মই কাটি থৈছিলোঁ সকলোখিনি ধুনীয়াকৈ মই এতিয়া অলপ 5 মিনিটমান সময় ভাজি ল'ম। 5 মিনিটমান ভাজিলেই হৈ যাব, তাতকৈ বেছি ভাজিব নালাগে। জাষ্ট কালাৰটো চেঞ্জ হোৱালৈকেহে ভাজি ল'ম। তাৰপিছতে মই এইখিনি সকলোখিনি অলপমান ঠাণ্ডা হ'বলৈ দিম। আৰু এয়া চাওক, মোৰ এইখিনি ভাজি সম্পূৰ্ণকৈ হৈ গ'লগৈ। এতিয়া মই এইখিনি ধুনীয়াকৈ অলপমান ঠাণ্ডা কৰি ল'ম। আপোনালোকে ৰেচিপিটো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ। স্কিপ নকৰিব আৰু কমেণ্ট কৰিব ধুনীয়া ধুনীয়া। আৰু এয়া এতিয়া মোৰ এইখিনি সকলোখিনি মোৰ ঠাণ্ডা হৈ গ'ল। এতিয়া মই এটা মিক্সি বাতিত এই সকলোখিনি ধুনীয়াকৈ দি লৈছোঁ। এতিয়া মই এইখিনি পেষ্ট বনাই ল'ম। আৰু আপোনালোকেও এনেকৈ পনীৰ বনাইনে বাৰু কমেণ্ট কৰিবচোন। মগজখিনি এতিয়া মই ইয়াৰ লগতে দি দিম, যিহেতু মই মগজখিনি ভাজি ল'ব নালাগে। আৰু এয়া যিখিনি মই ভাজি লৈছিলোঁ সেই সকলোখিনি ইয়াতে দি লৈছোঁ আৰু মগজখিনিও লগতে দি ল'লোঁ। এয়া মোৰ পেষ্টটো ধুনীয়াকৈ ৰেডি হৈ গ'ল। ৰ'ব আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওকচোন, খুব ধুনীয়া হৈছে পেষ্টটো। মই ধুনীয়াকৈ পিচি ল'লোঁ। ইয়াতে মই অকণমান ইলাচি দিছিলোঁ, আপোনালোকক সেইটো কথাটো ক'বলৈ পাহৰি থাকিলোঁ। একো নাই, আপোনালোকে এটা দি ল'ব। কেৰাহীখন দেখি বেয়া নাপাব, যিখন কেৰাহীত মই সেইখিনি ভাজিছিলোঁ বিলাহী পিঁয়াজখিনি, সেইখন কেৰাহীয়ে মই লৈ লৈছোঁ পুনৰ। ইয়াতে যিহেতু তেল অলপমান লাগি আছে, পুনৰ মই অলপমান তেল ইয়াতে মই যোগ কৰি দিছোঁ। তেলখিনি ভালদৰে এতিয়া গৰম হ'বলৈ দিব লাগিব। আৰু যিখিনি পেষ্ট মই বনাই লৈছিলোঁ এয়া মই বাতি এটা ধুনীয়াকৈ উলিয়াই লৈছোঁ আৰু এয়া অলপ অলপকৈ দি গৈছোঁ। এতিয়া এই পেষ্টখিনি মই খুব ধুনীয়াকৈ ভাজিব লাগিব। কমেও 10 মিনিটমান সময় মই ভাজিব লাগিব। যিমান বেছি ভজা যায় সিমান বেছি আচলতে টেষ্ট হয়, গতিকে আপোনালোকেও খুব ভালদৰে ভাজি ল'ব। আৰু এয়া দেখিছে অকণমান শুকাই যোৱা নিচিনা হৈছেগৈ। এতিয়া মই ইয়াতে দিছোঁ অকণমান জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, অকণমান নিমখ, হালধি, সকলোখিনি একেলগতে মই দি দিলোঁ। আৰু এতিয়া পুনৰ ভালদৰে ভাজি আছোঁ। এনেকৈ মই অলপ অলপ পানী দি দি ভাজি যাম, নহ'লে তলফালৰ পৰা অকণমান লাগি ধৰা চান্স আছে। গেছটো মিডিয়ামতে ৰাখিছোঁ। এয়া দেখিছেনে খুব ধুনীয়াকৈ সিজি গৈছে। এয়া মই অকণমান গাখীৰ দি দিলোঁ ইয়াতে, আৰু চেনিও দিম। চেনি দিলে অলপমান খাবলৈ মিঠা মিঠা হয়। আপোনালোকে বাৰু এনেকৈ চুইট পনীৰ ভাল পায়নে? অলপমান মিঠাকৈ বনালে ভাল পায়নে? মই কিন্তু বহুত বেছি ভাল পাওঁ। বনাব নাজানিছিলোঁ আগতে, কিন্তু চাই শিকিছোঁ আৰু মানে, গতিকে আজি সেইকাৰণে বনালোঁ এনেকৈ। আজি কিন্তু ফাৰ্ষ্ট টাইম মই এনেকৈ বনাইছোঁ দেই, আপোনালোকক কৈ দিছোঁ আকৌ এবাৰ। এয়া মই চেনি 2 চামুচ দি ল'লোঁ। আৰু নিমখো মই বেছি পৰিমাণে দিয়া নাই, নিমখ অলপমান দিছোঁ, চেনি অলপমান, দুইটা সমান সমান হ'লে ভাল হয়। আৰু এতিয়া মই এইখিনি খুব ধুনীয়াকৈ আকৌ ভাজি আছোঁ। অলপমান পানী দি ল'লোঁ পুনৰ, আকৌ ধুনীয়াকৈ মই ভাজি আছোঁ। আৰু এয়া চাওক, এইখিনি মোৰ এতিয়া ফাইনেলি ভজা হৈ গ'লগৈ। কমেও মই 10 মিনিটমান সময় ভাজিলোঁ। আপোনালোকে এনেকৈ 10 মিনিটমান সময় ভাজি ল'ব, ইয়াতকৈ বেছি ভাজিব নালাগে। আৰু এইখিনি পুৰবী পনীৰ আছিলে, 250 গ্ৰামৰ আছিলে পেকেটটো। আৰু সেয়াই ধুনীয়াকৈ মই এতিয়া পনীৰখিনি ইয়াতে পিচ পিচ কৰি থৈ দিছিলোঁ আৰু দি লৈছোঁ। পনীৰটো বহুত বেছি ছফ্ট আছিলে, খাবলৈ বহুত বেছি ভাল লাগিলে। আচলতে পনীৰটো ভাল হ'লে চব্জিখন এনেও বেছি ধুনীয়া হয়। এয়া মই অলপমান পানী ইয়াতে দি দিছোঁ। আপোনালোকে যিমানটো গ্ৰেভি খাব বিচাৰে সিমানটোতে ৰাখি দিব। মই কিন্তু অলপমান গ্ৰেভিয়ে বনাইছোঁ। সেয়াই আৰু তেতিয়াহ'লে চাই যাওক সম্পূৰ্ণকৈ। আপোনালোকে এয়া পনীৰ ৰুটিৰ লগতো খাব পাৰে বা ভাতৰ লগত খালেও বহুত বেছি টেষ্ট হয়। আজি মোৰ ওচৰত মানে পনীৰ মছলা নাছিলে, যিহেতু আমাৰ ঘৰত পনীৰ খোৱা নহয়, গতিকে পনীৰ মছলাও অনাই নহয় মানে। গতিকে এতিয়া যেতিয়া মই বনাই আছোঁ আৰু
আনিব লাগিব লাহে লাহে এতিয়া মই ইয়াতে অকণমান ঘিউ দি দিলোঁ আপোনালোকে এয়া দেখি ধৰিব পাৰিছে বাটাৰ থাকিলে বাটাৰ দিলে বেছি ভাল লাগে তথাপিও ঘিউ দিলেও বেয়া নালাগে ভালেই লাগে আৰু এয়া ফাইনেলি মোৰ পনীৰ চব্জি ৰেডি হৈ গ'লগে এতিয়া মই ইয়াতে দিছোঁ অলপমান কচুৰি মেথি দিলে মানে ফ্লেভাৰটো বহুত বেছি ধুনীয়া হয় আপোনালোকে সকলোৱে জানেই তথাপিতো এবাৰ কৈ দিছোঁ কালাৰটো কেনেকুৱা দেখিছে অকণমান কমেণ্ট কৰি জনাবচোন দেই আৰু খাবলৈ বহুত বেছি টেষ্টি হৈছিলে আৰু এয়া মোৰ ফাইনেলি চব্জিখন ৰেডি হৈ গ'ল গেছটো বন্ধ কৰি দিলোঁ এতিয়া মই আপোনালোকক এনেকৈ এটা বাটিত উলিয়াই বাউলত উলিয়াই দেখুৱাইছোঁ কেনেকুৱা দেখিছে কমেণ্ট কৰি জনাব আপোনালোকৰ এটা সুন্দৰ কমেণ্ট পাম বুলি মই আশাৰে বাট চাই থাকোঁ আৰু এয়া লাষ্ট ফাইনেল লুক মোৰ পনীৰৰ তো আশা কৰোঁ আপোনালোকে ভাল পালে গ্ৰেভিটো বহুত বেছি ধুনীয়া হৈছিলে তো আজিলৈ বাই বাই নতুন এটা ভিডিঅ' নতুন এটা ৰেচিপিৰ সৈতে পুনৰ লগ পাম সকলো ভালে থাকক আৰু এটা ধুনীয়া কমেণ্ট দি থৈ যাব লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব বাই বাই